এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে। আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক। এতিয়া মই বনাইছোঁ ভেজ পনীৰ ফ্ৰাইড ৰাইচ। আৰু তাৰ কাৰণে মই লৈছোঁ পিঁয়াজ অকণমান সৰু সৰুকৈ কুটি লৈছোঁ, আৰু এইফালে গাজৰ, চয়াবিন অকণমান, বিন আৰু পনীৰ ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ তেলত। আজি যিহেতু আমি যাম অসমীয়া চিনেমা ভাইমন দা চাবলৈ যাম তিনিচুকীয়াত, গতিকে সেয়া তাৰ কাৰণে যোগাৰ কৰি লৈছোঁ। আৰু যিহেতু ল'ৰা আহিব 2টা বজাত স্কুলৰ পৰা, আৰু আমি যাম 3টা বজাত, আমাৰ আছে শ্ব' 3টা বজাৰ পৰা, গতিকে এয়া চব গোটেইখিনি ভাজি মেলি চব্জি ইয়াতে ধুনীয়াকৈ জিৰা, ধনিয়া, জালুক অকণমান, গৰম মছলা গোটেইখিনি দি মেলি ধুনীয়াকৈ এয়া ভাজি লৈছোঁ। যিহেতু তাহাঁতি 2টা বজাত আহিবৰ বাবে মানে ভাত পানী আকৌ খুৱাই বোৱাই দিগদাৰ হ'ব, লৈ যাবলৈ দেৰি হৈ যাব, নেপামগৈ। গতিকে মই ৰাতিপুৱা সেই আজৰি হৈ কাম চাম কৰি, যিহেতু খানা পিনা মই বনালোঁ, আমি খাই বৈ সকলো আজৰি, গতিকে তেহেঁতলৈ বনাই লৈছোঁ আৰু তেহেঁতলৈ টিফিনত পেক কৰি ল'ম। আৰু যিহেতু পোলাও বা ফ্ৰাইড ৰাইচ এনেকৈ বনালে অকণমান গৰু ঘিউ নিদিলে ভাল নালাগে, নহয় জানো? তেতিয়াহে টেষ্ট হয় গৰু ঘিউ দিলে। এয়া ড্ৰাই ফ্ৰুটছ লাষ্টত অকণমান ড্ৰাই ফ্ৰুটছ আৰু গৰু ঘিউ অকণমান দি দিছোঁ। তাৰপিছতে তাহাঁতি আৰুতো ৰাতিপুৱা গা পা ধুয়ে গৈছে, আহি আৰু জাষ্ট ড্ৰেছটো চেঞ্জ কৰিলেই হ'ব। এয়া মই ধুনীয়াকৈ টিফিনত পটাপট ভৰাই লৈছোঁ পানী, আৰু এইফালে টিফিন ভৰাই লৈ যাম। তাহাঁতি ধুনীয়াকৈ গাড়ীতে বোলো খাই ল'বা। এইফালে গাড়ীত তাহাঁতি আৰু ধুনীয়াকৈ খাই বৈ ল'ব, আৰু মই আৰু এইফালে ওলাওঁগৈ, ৰেডি হওঁগৈ। আৰু এয়া ওলাই মেলি আহিলোঁ, সকলো এইফালে মাও আহিছে বাৰু লগত, আৰু বাকী এয়া গৈ আছোঁ। যিহেতু আজি বতৰ একদম ভাল নহয়, বৰষুণ পৰি আছে চিপ চিপকৈ, তথাপিও উপায় নাই। আজি যিহেতু এওঁৰ অফ আছিলে, গতিকে এয়া চিনেমাখন ষ্টাৰ্টিং হোৱাৰ আগে আগে একদম টাইমত আহি পাইছোঁহি যেনিবা। ইফালে গাড়ীৰো পাৰ্কিং একদম নাই। আৰু এয়া ষ্টাৰ্টিঙত অকণমান, যিহেতু ক্লিপখিনি দেখুৱাটো ৰাইট নহয়, তথাপিও অকণমান সেইখিনিয়ে দেখালোঁ আৰু দেখুওৱা নাই। গতিকে ভাল চিনেমা, খুব সুন্দৰ এখন চিনেমা, সকলো আহিব চাবলৈ, ভাল লাগিলে চাই। চিনেমাখন বেছ মাৰ্জিত, ভাল চিনেমাখন, কিন্তু এটা বস্তু মোৰ যিহেতু পচন্দ নহ'লে, ভাল নালাগিলে। বাকী আনে কি কয় মই সেইটো ক'ব নোৱাৰোঁ, মোৰ যিহেতু ব্যক্তিগত মন্তব্য, মোৰ দৃষ্টিভংগীৰ ফালৰ পৰা মই কৈছোঁ যিহেতু, কাৰণ এই চিনেমাখনৰ প্ৰতিটো চিনে, এটা দুটা চিন নহয়, প্ৰায় ভাগ চিনেই সুৰা পানৰ চিন আৰু স্মকিঙৰ চিনেই প্ৰায় দেখুওৱা হৈছে। যিহেতু সৰু ল'ৰা ছোৱালীকো লৈ যোৱা হৈছে, প্ৰায় আমাৰ ল'ৰা ছোৱালীকো মই প্ৰতিখন অসমীয়া চিনেমা চাবলৈ গ'লে তাহাঁতকো লগতে লৈ যাওঁ। গতিকে এয়া সেইখিনি ক'লোঁ। আৰু মানে প্ৰথম ডখৰ চাই মানে চিনেমাখন বিৰাট ভাল লাগিছে। প্ৰতিটো বস্তুৰে আচলতে ভাল দিশ বেয়া দিশ দুয়োটাই থাকে, গতিকে চিনেমাখন খুব সুন্দৰ চিনেমা, ভাল লাগিলে চাই। সকলো আহিব চাব, আৰু যিসকল নাই অহা, যিসকলে আহিছে হয়তো গম পাবই চিনেমাখন চাই। গতিকে আপোনালোকৰ মতামতটো কি এবাৰ জনাবচোন। মই মোৰ দৃষ্টিভংগীৰ ফালৰ পৰা ক'লোঁ, যিহেতু চিনেমাখন কিন্তু মই বেয়া বুলি নকওঁ, সেই চিনখিনিহে আচলতে কথা কৈছোঁ। গতিকে বাকী এয়া ঘৰ আহি পালোহি, অকণমান ফ্ৰেছ হৈ পেলাই বোলো চাহকাপ খাওঁ, চাহকাপত বহিছোঁ। গতিকে আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব। আজিলৈ আহোঁ, বাই।